নমস্কাৰ, মই এডভোকেট ত্ৰিদীপ শৰ্মা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিব গৈ আছোঁ বিবাহৰ ওপৰত। বিবাহ আমাৰ ভাৰতীয় সমাজৰ মতে পবিত্ৰ বান্ধোন এটা হয়। গতিকে এনেকুৱা পবিত্ৰ বান্ধোনৰ লগত সংগতি ৰাখি পেলাই মই আজি আপোনালোকক কিছুমান ভুল ধাৰণা ভাঙি দিম, তাৰ লগতে কিছুমান নিয়ম কানুনৰ কথা ক'ম, আইনগত পদ্ধতিৰ কথা ক'ম। গতিকে যেনেকুৱা ধৰণে আমাৰ সমাজত সামাজিক নীতি নিয়ম বা ধৰ্মীয় নীতি নিয়ম অতি জৰুৰী, তেনেধৰণে এতিয়া পঞ্জীয়নটো অতি জৰুৰী হৈ পৰিছে। গতিকে কোনটো পঞ্জীয়ন বৈধ হয়, কোনটো পঞ্জীয়ন অবৈধ হয়, সেই বিষয়ত জানিবলৈ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, যদি কিবা জানিব লগা থাকে বা মোক ক'ব লগা থাকে কমেণ্ট যোগে জনাব। আৰু আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে। আৰু এই ভিডিঅ'ৰ ইনফৰমেশ্যনখিনি সকলোকে জনাবলৈ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে পলম নকৰি আমি আৰম্ভ কৰোঁ এই ভিডিঅ'টি। আপোনালোকে বিবাহ সম্পৰ্কে আমাৰ সমাজত বহুতো নীতি নিয়ম বান্ধি দিয়া আছে। তাৰ লগতে আমাৰ যিখিনি ধৰ্মীয় অনুভূতিৰ ওপৰত ভিত্তি ৰাখি পেলাই বিভিন্ন ধৰণৰ ধৰ্মীয় নীতি নিয়মো আছে। গতিকে এইটো হ'ল আমাৰ সামাজিক ধৰণে পালন কৰা নীতি নিয়মৰ মাজেদি হোৱা বিবাহ। কিন্তু বৰ্তমান বিবাহ পঞ্জীয়নটো অতি জৰুৰী হৈ পৰিছে। বিবাহটো পঞ্জীয়ন কৰিব লগা হৈছে আৰু বিবাহটো পঞ্জীয়ন প্ৰায় মোটামুটি আপোনাৰ বাধ্যতামূলক হৈ পৰিছে। গতিকে এনেকুৱা ক্ষেত্ৰত পঞ্জীয়নৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভুল ধাৰণা আছে, বিভিন্ন ধৰণৰ আমাৰ ভ্ৰান্ত ধাৰণা আছে। যেনেকুৱা ধৰক মানুহবিলাকে কি কয়, যেতিয়া বেছিভাগ মানুহৰে এটা ধাৰণা আছে যে ঘৰত এজন অধিবক্তা আহিব বা মহৰী এজন আহিব আৰু বিয়াখন পাতি দিব। কিন্তু যেতিয়া বিবাহৰ চুক্তিপত্ৰ সম্পাদন কৰা হয় আৰু সেই চুক্তিপত্ৰখনৰ যোগেদি যদি বিবাহ পঞ্জীয়ন কৰা হয়, তেতিয়া সেই চুক্তিপত্ৰখন অবৈধ হয়। চুক্তিপত্ৰ আমাৰ ভাৰতীয় যিখন ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্ট আছে, সেই কণ্ট্ৰেক্ট এক্ট মতে ৰেগুলেট হয়। তাত কৈছে আণ্ডাৰ ছেকশ্যন 26 মানে ধাৰা 26ত কৈছে যে বিবাহৰ লগত সম্পৰ্কীয় যিকোনো চুক্তিপত্ৰ অবৈধ হয়। তাত এটা কণ্ডিশ্যন আছে যে শিশুৰ ৰিলেটেড যদি কিবা এগ্ৰিমেণ্ট হয় সেইটোক বাদ দি পেলাই বাকী সকলো ধৰণৰ বিবাহ সম্পৰ্কীয় চুক্তিপত্ৰ অবৈধ হয়। গতিকে ঘৰত আহি পেলাই চুক্তিপত্ৰ সম্পাদন কৰি পঞ্জীয়ন কৰা বিবাহ অবৈধ হয়। তেনেকুৱা অবৈধ বিবাহৰ পৰা আপোনালোকে বিৰত থাকক। আৰু এতিয়া আহিল বৈধ। হিন্দু ধৰ্ম যদি হয়, হিন্দু ধৰ্মৰ মাজত হিন্দু ধৰ্মৰ ল'ৰা হিন্দু ধৰ্মৰ ছোৱালীৰ মাজত যদি বিবাহ সম্পন্ন হয়, তেতিয়াহ'লে হিন্দু মেৰেজ এক্ট মতে বিবাহ পঞ্জীয়ন কৰিব পাৰি। যেতিয়া বিবাহ পঞ্জীয়ন কৰাব হিন্দু ধৰ্মীয় এক্ট মতে, তেতিয়াহ'লে হিন্দু মেৰেজ এক্ট। আৰু যদি হিন্দু ল'ৰা বা হিন্দু ছোৱালী আৰু বেলেগ ল'ৰা বা বেলেগ ছোৱালী বেলেগ ধৰ্মৰ, তেতিয়াহ'লে স্পেচিয়েল মেৰেজ এক্ট ফ'ল' কৰা হয়। আৰু যদি হিন্দু ধৰ্মক বাদ দি বেলেগ কোনোবা ধৰ্মৰ যদি মানুহৰ মাজত বিবাহ সম্পন্ন হয়, তেতিয়াহ'লে স্পেচিয়েল মেৰেজ এক্ট ফ'ল' কৰা হয়। ইয়াত কিন্তু এইটো বাধ্যতামূলক নহয় যে হিন্দু হ'লেও হিন্দু মেৰেজ এক্টে ফ'ল' কৰিব লাগিব, হিন্দু হ'লেও স্পেচিয়েল মেৰেজ এক্ট ফ'ল' কৰিব পাৰে, ইয়াত কোনো বাধা নাথাকে। এতিয়া হিন্দু ধৰ্মৰ যিটো হিন্দু মেৰেজ এক্ট আছে, হিন্দু মেৰেজ এক্ট মতে কোনটো মানুহৰ মাজত বিবাহ সম্পন্ন হ'ব পাৰে। যদি দৰা আৰু কইনাৰ পূৰ্বতে বিবাহ হোৱা নাথাকে, তেতিয়াহ'লে বিবাহ সম্পন্ন হ'ব পাৰে। যদি দৰা বা কইনাৰ মানসিক স্থিতি যদি বিয়াত কনজেণ্ট দিয়াৰ কাৰণে যদি তেওঁলোক যোগ্য হয়, তেতিয়াহ'লে তেওঁলোকৰ মাজত বিবাহ সম্পন্ন হ'ব পাৰে। তেওঁলোক যদি সন্তান জন্ম দিবলৈ সন্তান পালন কৰাৰ কাৰণে যোগ্য হয়, বিবাহ সম্পন্ন হ'ব পাৰে। যদি মানসিক কিবা এনেকুৱা স্থিতিৰ ফলত যদি বাৰে বাৰে এটাক আহি থকা ধৰণৰ তেনেকুৱা যদি মানসিক বিকৃতি থাকে, তেতিয়াহ'লেও তেওঁলোকৰ মাজত বিবাহ সম্পন্ন হ'ব নোৱাৰে। ইয়াৰ লগতে আমাৰ সামাজিক নীতি নিয়ম মতে যিটো ডিগ্ৰী অফ প্ৰহিবিটেড ৰিলেশ্যনশ্বিপ আছে, মানে যি দুজনৰ মাজত বিবাহ সম্পন্ন হ'ব নোৱাৰে আমাৰ কাষ্টম মতে, আমাৰ সমাজৰ নীতি নিয়ম মতে, তাৰ মাজতো বিবাহ সম্পন্ন হ'ব নোৱাৰে। তাৰ লগতে যদি সপিণ্ডক ৰিলেশ্যনশ্বিপ মানে একে মৃতকক পিণ্ড দিয়া ৰিলেশ্যনশ্বিপ যিটো কয়, সপিণ্ডক ৰিলেশ্যনশ্বিপৰ মাজতো বিবাহ সম্পন্ন হ'ব নোৱাৰে। গতিকে এইখিনিক বাদ দি পেলাই বাকী যিখিনি আছে তেওঁলোকৰ মাজত বিবাহ সম্পন্ন হ'ব পাৰে। গতিকে বিবাহ পঞ্জীয়ন দুই ধৰণে কৰিব পাৰে, হয়তো হিন্দু মেৰেজ এক্ট নহ'লে স্পেচিয়েল মেৰেজ এক্ট। তাৰ লগতে স্পেচিয়েল মেৰেজ এক্টত কিন্তু এইটো যিটো সপিণ্ডক ৰিলেশ্যনশ্বিপৰ কথাটো মই ক'লোঁ, সেইটো বিষয়ত নাই তাতে উল্লেখ, কিন্তু বাকীখিনি আছে। তেওঁলোকৰ মাজত বিবাহ সেইখিনি বাদ দি পেলাই বাকীখিনিৰ মাজত বিবাহ সম্পন্ন হ'ব পাৰে। আৰু এতিয়া বিবাহ পঞ্জীয়ন কৰাটো অতি সহজ হৈ পৰিছে। আপোনালোকে অনলাইন যোগে চৰকাৰৰ পৰ্টেল আছে, পৰ্টেল যোগে আপোনালোকে নিজেও অনলাইন কৰি পেলাই আপুনি এপ্লাই কৰিব পাৰে, আবেদন কৰিব পাৰে। তাৰ লগতে আপোনালোকৰ দিন ধাৰ্য কৰা থাকে। যেনেকৈ ধৰক আপুনি যিদিনাখন এপ্লাই কৰিব, এপ্লাই কৰাৰ পৰা 30 দিনৰ পিছত আপোনালোকৰ বিবাহ সম্পন্ন কৰাৰ কাৰণে আপোনাৰ এপ্লিকেশ্যনখন মেচিউৰ্ড হৈ পৰে। আৰু এই 30 দিন যে থাকে, এইটো নটিচ পিৰিয়ড বুলি কয়। মানে ইয়াত নটিচ কৰা হয় যাতে যদি ল'ৰা বা ছোৱালীৰ ক'ৰবাত বিবাহ পাতাত কাৰোবাৰ যদি কিবা আপত্তি থাকে, সেই 30 দিনৰ ভিতৰত আপত্তি ৰখাব লাগে। আৰু সেই 30 দিন পাৰ হোৱাৰ পিছত 90 দিনৰ ভিতৰত আপোনালোকে বিবাহ পঞ্জীয়ন কৰাব পাৰে। গতিকে
দুখন এক্ট মই ক'লোঁ, দুখন এক্টৰ আণ্ডাৰত বিবাহ পঞ্জীয়ন হয়। এতিয়া বিবাহ পঞ্জীয়ন কৰাব ক'ত? তাত আপোনালোকৰ যিটো ওচৰতে চাব ডিভিজনে হওক বা ডিষ্ট্ৰিক্টে হওক, তাতে আপোনাৰ অফিচ থাকে, মেৰেজ অফিচাৰ। গতিকে মেৰেজ অফিচাৰৰ ওচৰত বিবাহ পঞ্জীয়ন কৰোৱা হয়। কিন্তু এই সকলোবোৰৰ মাজত যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, দুয়োখন আইনতে সেইটো কথা উল্লেখ কৰিছে আৰু আমাৰ সংবিধানতো উল্লেখ কৰিছে যে যদি বিবাহ সম্পন্ন কৰিব লগা হয়, ছোৱালীৰ ন্যূনতম বয়স 18 বছৰ আৰু ল'ৰাৰ ন্যূনতম বয়স 21 বছৰ হ'বই লাগিব। যদি 18 বছৰৰ তলত আৰু 21 বছৰৰ তলত বিবাহ সম্পন্ন হয়, সেই বিয়াটো কিন্তু আপোনালোকৰ কাৰণে বিপদ হ'ব পাৰে। কাৰণ তেতিয়া চাইল্ড মেৰেজ এক্টৰ আণ্ডাৰত আহি যাব, যিটো চাইল্ড মেৰেজ এক্ট 2006 আছে, আৰু তেতিয়া বিয়া পাতি দিয়া লগতে বিয়া পতা সকলোৱে জেলৰ ভাত খাব লাগিব। আপোনালোকে দেখিছে বৰ্তমান কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে চাইল্ড মেৰেজ প্ৰহিবিশ্যনৰ কাৰণে। গতিকে প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006ৰ পৰা বাচক, আৰু যিটো 18 বছৰৰ তলৰ ছোৱালী আৰু 21 বছৰৰ তলৰ ল'ৰাৰ মাজত সেইটো বেআইনীও হয়, আৰু সেই তেনেকুৱা ধৰণৰ বিবাহ আপোনালোকে পৰিহাৰ কৰক। গতিকে এনেধৰণে আপোনালোকে বিবাহ পঞ্জীয়ন কৰাব পাৰে। আৰু আজি মই যেনেধৰণে ক'লোঁ আপোনালোকক, তেনেধৰণে আপোনালোকে মোৰ কথাখিনি মানি পেলাই আপোনালোকে যিটো অবৈধ পঞ্জীয়নৰ পৰা বিৰত থাকি নিজকেও ছেফ ৰাখিব পাৰে। আশা কৰোঁ আজি আপোনালোকক বিবাহৰ বিষয়ে মই থুলমূলকৈ হ'লেও কিছু ইনফৰমেশ্যন দিব পাৰিছোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, পুনৰবাৰ কৈছোঁ আপোনাৰ লাইক এটা কৰি দিব, আৰু কিবা জানিব লগা থাকিলে বা জনাব লগা থাকিলে কমেণ্ট যোগে জনাব, আৰু মোৰ এই ভিডিঅ'টো আনলৈ যদি ইনফৰমেশ্যনখিনি দিব বিচাৰে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু মোৰ এই চেনেলটো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।